কিয় কোনো ব্যক্তিয়ে অন্য এজন ব্যক্তিৰ অপমান কৰে? কেতিয়াবা বিচাৰ কৰি চাইছেনে? এনে আমিও বিনা কাৰণত বহুতক অপমান কৰোঁ। আমাৰ নিজৰ অপমানো বহুতবাৰ হয়। সংসাৰত সকলোৱে এজনে আনজনৰ অপমান কৰে। যেনেদৰে পতিয়ে পত্নীৰ অপমান কৰে, বাপেকে সন্তানৰ অপমান কৰে, অফিচত বছে কৰ্মচাৰীৰ অপমান কৰে। অৰ্থাৎ যি শক্তিশালী হয় তেওঁৱে নিৰ্বলীৰ অপমান কৰে। যদি আমি শক্তিশালী হওঁ তেতিয়াহ'লে আমি অপমানৰ বিৰোধিতা কৰোঁ, আৰু যদি বিৰোধ কৰাৰ ক্ষমতা আমাৰ হাতত নাথাকে তেনেহ'লে আমি আমাৰ অপমান সহ্য কৰোঁ। নিজকে দুৰ্বল আৰু অসহায় বুলি মানি লওঁ, আৰু যেতিয়া আমি নিজকে দুৰ্বল আৰু অসহায় বুলি ভাবি লওঁ তেতিয়াই আমাৰ আত্মবিশ্বাস আমাৰ মাজৰ পৰা লোপ পায়। কিন্তু কিয় কোনোবাই কাৰোবাৰ অপমান কৰে? কেতিয়াবা গভীৰভাৱে বিচাৰ কৰি চাইছেনে? আচলতে আমি নিজকে আনৰ ওচৰত শক্তিশালী সজাবলৈ আনৰ অপমান কৰোঁ। এই কথা বুজাবলৈ চেষ্টা কৰোঁ যে আমি অন্যতকৈ বেছি শক্তিশালী। অৰ্থাৎ বাস্তৱত অপমান কৰোঁতাজনে নিজকে শক্তিশালী সজাবলৈ চেষ্টা কৰে। দৰাচলতে অপমান কৰোঁতাজনৰ তেওঁৰ নিজৰ শক্তিৰ ওপৰতে বিশ্বাস নাথাকে, তেওঁৰ নিজৰ শক্তিৰ ওপৰতে আস্থা নাথাকে। সেইকাৰণে তেওঁ বেলেগক অপমান কৰি নিজৰ শক্তিৰ প্ৰমাণ কৰিব খোজে। যেতিয়া আমি কাৰোবাক অপমান কৰোঁ বাস্তৱিকতে আমি এইটোৱে প্ৰমাণ কৰোঁ যে আমাৰ নিজৰ শক্তিৰ ওপৰতে আমাৰ ভৰসা নাই। আমাৰ এই সংসাৰখন এখন সংঘৰ্ষস্থলী যেন অনুভৱ হয়। আমি নিজৰ কাষত অহা সকলোকে এজন প্ৰতিদ্বন্দ্বী বুলি জ্ঞান কৰোঁ। কিন্তু কেতিয়াবা আমি বিচাৰ কৰি চাইছোঁনে? বেলেগক প্ৰতিদ্বন্দ্বী বা শত্ৰু ভবাতকৈ যদি আমি কলিগ বুলি মানি লওঁ, আমাক সহায় কৰোঁতা একোজন সহযোগী বুলি মানি লওঁ, অৰ্থাৎ অন্য ব্যক্তিক আমি যদি প্ৰেম কৰোঁ তেতিয়াহ'লে অপমান কৰাৰ কোনো আৱশ্যকতাই নাথাকিব। কিন্তু প্ৰেম কৰিবলৈ আত্মবিশ্বাসৰ প্ৰয়োজন। যাৰ নিজৰ শক্তিৰ ওপৰতেই বিশ্বাস নাই তেওঁ কেতিয়াও প্ৰেম কৰিবই নোৱাৰে। অৰ্থাৎ যাৰ হৃদয় আত্মবিশ্বাসেৰে ভৰপূৰ তেওঁ না কেতিয়াও অপমান কৰে আৰু না কেতিয়াও অপমান সহ্য কৰে। কি এয়া সত্য নহয়? এই কথাৰ ওপৰত বিচাৰ অৱশ্যই কৰিব।